নামিলোঁ এয়া বালাজী মন্দিৰ অলপমান গৰ্বৰ লাগি গ'ল এইটো শুনো আজি যাই আছোঁ বাৰ ঘৰলৈ মানে এইটো জ্যোতিকুছিত থাকে তাতে বাৰ ঘৰলৈ যাম আপোনাৰ ভিডিঅ'টো হ'লে চাব বহুত ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো বলক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এয়া ই ৰিক্সা আহি আছে তো বলক আমি ই ৰিক্সাখনত উঠো আৰু এতিয়া ডাইৰেক্ট বালাজীলৈ যাওঁ বালাজী মন্দিৰ এইফালে আগতে মণিৰাম দেৱান চেণ্টাৰলৈকে যাব লাগিব এক্সেঞ্জ হ'ব মণিৰাম দেৱান চেণ্টাৰলৈকে যাম তাৰপিছত চাইডেদি গলি আছে এইফালে কাটি কিনে সোমাই যাব লাগিব তাৰপিছত চিধা চিধি খোজকাঢ়িব লাগিব বলকতে আমি যাওঁ এতিয়া মণিৰাম দেৱান চেণ্টাৰলৈকে তাৰে কাষত এটা গলি আছে এই গলিটোদি আমি চাইডে যাব লাগিব বলক ইফালে এই গলিটোদি যাব দিছে বাই মই ফোন কৰি সুধিলোঁ নহয় মানে মই ঘৰটো চিনি পাওঁ এইটো বেলেগ ৰাস্তা দি আহিছোঁ ন সেইকাৰণে অলপমান গৰ্বৰ লাগি গ'ল ৰ'ব এক ছেকেণ্ড আজি গৰ্বৰ লাগি গৈছে মই কৈছিলোঁ কি এইফালে জ্যোতিকুছিৰে আহিব মানে পালোঁ হয় চৰি মেডেলিয়ান গেট হৈ কিনে কিন্তু মই ইফালে এৰি আহিছোঁ কাৰণ ইফালে যিবিলাক সহজ হয় আহাত সেইকাৰণে মই এইফালে এৰি আহিলোঁ চাওঁ কিমান সহজ পিছতে গম পাম গাছ এতিয়া আৰু এতিয়া ব্লক নকৰোঁ চিধা বাহঁতৰ ঘৰলৈ যাওঁ যাই কিনে তাতে আপোনালোকক দেখাম ঠিক আছে তো ডাইৰেক্ট বলক এতিয়া ডাইৰেক্ট আমি যাওঁ বাহঁতৰ ঘৰলৈ A few moments later এয়া মোৰ ভাগিনটো চুলিখিনি খুৰাই দিলে এতিয়া আহি পালোঁ এয়া আগত বা যাই আছে চাত ঢালাই দি আছে আপোনাৰ দেখাই আছোঁ বলক ন চুম এটা চুম আমাক চুমা দিছে এটা বহুত বদমাছ ন এইটো টুকুলি ঐ হাই কৰাচোন হাই দে তা দেচোন দা এনেকুৱা দে এইটো বাহঁতৰ ঘৰ ফেনৰ চুইচ ইয়াতে ফেন নাই ইয়াতে বল গুনু এটা উঠা বিচনাত আহা ভাল গুনু ন আমাৰ ইডল টিকলি আজি কিন্তু বহুত ভাগত ধৰিছে মানে এইফালে আহি থাকোঁতে মানে বহুত ভাগত ধৰিল ফ্ৰেছ হ'লোঁ পূৰা মুখ চুখ হাত ভৰি চাপৰি ধুলোঁ আহিছে হাই কৰি দিয়া হাই কৰি দিয়া হাই কৰি দিছে তাচোন দাদা চলো ফ্ৰেছ কৰি আহিছোঁ মই ভিডিঅ'টো বনোৱা নাছিলোঁ এতিয়া বনালোঁ এতিয়া খানা লাগি গ'ল পিছফালে খালী হ'ল খালী পিছত আৰু জালিও হ'ল কিবা হয় যাওঁ খাওঁ পিছত দেখাই আছোঁ আৰু কি বিন ভাজা পটল কণীৰ দম দালি আৰু জানে ভাত বলক এতিয়া খাই লওঁ শুই আছিলোঁ শুই কিনে অলপ উঠি কিনে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ তো দেখাই আহোঁ বলক ওপৰত যাওঁ বলক ছাতত যাই কিনে অলপমান দেখাই দিওঁ জেগাখিনি বলক এইটোৱে বিল্ডিং হয়
আৰু এইবিলাক চাবৰে এতিয়া আকৌ এইবিলাক পথাৰ আছিলে এতিয়া মানুহ ঘৰ সাজি আছে লাহে লাহে কৰি ৰ'বচোন এইটো ৰাস্তাটো বহুত কেঁচা আছিল আগতে মানে বহুত পানী হৈছিল আধা কঁকাললৈকে আপোনালোকৰ পানী আহি গৈছিল চাওক এতিয়া এই তেতিয়া ৰাস্তা আৰু এতিয়া ৰাস্তা চাওক কি ধুনীয়া হৈ গৈছে এনেকুৱা এনেকৈ ডেভেলপ হ'ব আৰু এইবিলাকতো আগতে চব পথাৰ আছিল এতিয়া মানুহে ঘৰ ভাড়া আৰম্ভ কৰিছে মই এটা বস্তু দেখা আছোঁ বলকচোন আৰু ৰ'ব তাৰ আগত সেইটো বস্তু দেখাৰ এইখিনি চাই লওক আমাৰ ভিনদেউহঁতৰ সৰু খেতি বিলাহী মৰমৰ বিলাহী বুকুতে পকিছে চং আছে এনেকুৱা হয় নে এনেকুৱা আৰু এইটো কিহৰ গছটো মোক প্লিজ ক'বচোন মইতো নাজানো ঠিক আছে আৰু আপোনালোক কোনটো বস্তু দেখাম বুলি কৈছিল এইটো চাই লওক আপোনালোকে এইটোতো হ'ল ৰঙালাওৰ গছ এইবিলাক বগা গেটখন দেখা পাইছে তাতে মানে মোক কোৱা শুনিছোঁ তাতে বোলে গভৰ্ণমেণ্টৰ 100 বিঘা মাটি আছে আৰু তাতে বোলে ডাঙৰ অফিচ হ'ব তেতিয়া যদি ডাঙৰ অফিচ হয় কিবা গভৰ্ণমেণ্টৰ তেতিয়া এইবিলাক মাটিৰ দামটো বহুত বাঢ়ি যাব ন যদি কাৰোবাক মাটি লাগে তো এতিয়া কিনিব পাৰে এতিয়া মোক ক'ব নোৱাৰোঁ তো খালী আছে নেকি আহি কিনে সুধি ল'ব পাৰে এড্ৰেছটো অলপ জ্যোতিকুচি ধপলীয়া এতিয়া আহিলে আপোনালোকে গম পাই যাব চাওক কি ধুনীয়া জেগা হয়নে আৰু এতিয়া চাওক জলকীয়াৰো খেতি আছে বাহঁতৰ তাত জলকীয়া চালে কিবা মোৰ এটা কথা মনত পৰে যোৱাবাৰ এৰা ভিডিঅ'টোত এই জলকীয়া খাই কেনে অৱস্থা বেয়া হৈ গৈছে আপোনালোকে চোৱা নাই যদি চাব মানে এতিয়া জ্বালা খাম বুলি পাহৰি গৈছোঁ আৰু মানে জ্বালা খাবই নোৱাৰোঁ এতিয়া চালে কিবা কেনেকুৱা লাগি যায় এই হ'ল জলকীয়া মৰমৰ জলকীয়া খোৱাত কৰি চাই মানে যেতিয়া লাগি থাকে তেতিয়া চাই কেনে বেছি ভাল লাগে হয়নে নহয় কওক আৰু ক'বচোন আপোনালোকৰ ঘৰতো যদি কিবা কিবি খেতি আছে এনেকুৱা ক'ব ইয়াতে বিল্ডিং সাজি আছে মানে ছাদ ঢালাই দিব তাৰে কাৰণে পুতি আছে চাব পাৰে আৰু দেখা ৰ'ব এইবিলাক হ'ল কিবা ফুল হয় এইটো গেন্দে ফুলটো নহয় চাগে এইটো কিবা হয় ক'বচোন কমেণ্টত জনাব মই নাজানো কি ফুল এইটো বিৰাট ধুনীয়া ফুল ন এনে আই হোপ গাইছ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেল নতুন আছে চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব কাৰণ তেতিয়াহে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাব তো গাইছ এতিয়ালৈকে বাই বাই থেংক ইউ এণ্ড টেক কেয়াৰ বাই বাই